নমস্কাৰ বন্ধুসকল, মোৰ নাম আফজালুৰ আৰু আপোনালোকে চাই আছে অনলি ফৰ ইউ ইউটিউব চেনেল। চ' বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত কথা পাতিম মোবাইলেৰে ইউটিউব চেনেল কেনেদৰে ক্ৰিয়েট কৰিব পাৰি আৰু এইটো কেনেদৰে কাষ্টমাইজ কৰিব পাৰি। চ' বন্ধুসকল, আপোনালোকে যদি ইউটিউব চেনেল মোবাইলেৰে বনাব বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। Please subscribe to my channel, hit the bell icon and never miss an update. হয় বন্ধুসকল, সৰ্বপ্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ইউটিউব এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। তাৰপিছত এই মেনৰ আইকনটোত যাব। তাৰপিছত এতিয়া আপোনাৰ নামটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মাই চেনেলত যাই ক্লিক কৰিব। তাৰপিছত অলপমান প্ৰচেছ ল'ব। তাৰপিছত আপুনি যিটো ইউটিউব চেনেলৰে নাম বনাব বিচাৰিছে সেই নামটো তাতে দি দিব। চ' মই মোৰ নামটো দি দিছোঁ। চ' এনেদৰে আপোনালোকে নাম দি দিব। নাম দিয়াৰ পিছত ক্ৰিয়েট এ চেনেলত ক্লিক কৰি দিব আৰু এতিয়া আপোনাৰ ইউটিউব চেনেল ক্ৰিয়েট হৈ গ'ল। এতিয়া আমি কথা পাতিম চেনেল আৰ্ট আৰু লগো কেনেদৰে লগায়। চেনেল আৰ্ট আৰু লগো লগোৱাৰ বাবে আপোনালোকে সেই ছেটিংটোত যাব। ছেটিঙত যোৱাৰ পিছত এতিয়া আমি এই মেনৰ আইকনটোত ক্লিক কৰি প্ৰফাইল আৰু চেনেল আৰ্ট লগাম। চ' আপোনালোকে গেলেৰী চিলেক্ট কৰিব। গেলেৰী চিলেক্ট কৰাৰ পিছত আপোনালোকে যিটো প্ৰফাইল লগাব বিচাৰিছে সেই প্ৰফাইলটো আপোনালোকে চিলেক্ট কৰি ইয়াৰ পৰা ছেভ কৰি দিব। ছেভ কৰাৰ পিছত এতিয়া আমি লগাম চেনেল আৰ্ট। চেনেল আৰ্ট লগোৱাৰ কাৰণে সেই ফটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত গেলাৰীত যাব। গেলাৰীত গৈ আপোনালোকে যিটো ফটো দিব বিচাৰিছে সেই ফটোটো ক্লিক কৰি ইয়াৰ পৰা ছেভ কৰি দিব। ছেভ কৰাৰ পিছত অলপমান প্ৰচেছ ল'ব। প্ৰচেছ লোৱাৰ পিছত এইটো ছেভ হৈ যাব আৰু আপোনালোকে এনেদৰে চেনেল আৰ্ট ছেভ কৰিব। আৰু আপোনালোকে যদি নাম চেঞ্জ কৰিব বিচাৰিছে সেই পেঞ্চিলটোত ক্লিক কৰি দিব। পেঞ্চিলটোত ক্লিক কৰাৰ পিছত আপোনালোকে যদি নামটো চেঞ্জ কৰিব বিচাৰি আছে সেই নামটো ইয়াৰ পৰা চেঞ্জ কৰিব পাৰে। ত' মই চেঞ্জ নকৰোঁ। এতিয়া আপোনালোকে ডিছক্ৰিপশ্যন দিব পাৰে। ডিছক্ৰিপশ্যনত লিখিব পাৰে আপোনালোকৰ বন্ধুসকলক আপোনালোকে কি লিখিব বিচাৰিছে সেইটো লিখি দিব পাৰে। চ' মই লিখি দিছোঁ এনেদৰে। এতিয়া ইয়াৰ পৰা অ'কে কৰি দিছোঁ। এতিয়া আমি চেনেলটো কাষ্টমাইজ কৰিম। কাষ্টমাইজ কৰাৰ কাৰণে আপোনালোকক যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মই ইয়াতে ফায়াৰফক্স অ'পেন কৰিছোঁ আৰু আপোনালোকে ক্ৰম ব্ৰাউজাৰতো কৰিব পাৰে। এতিয়া আপুনি ইয়াত ইউটিউবত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইউটিউবটো খুলি যাব আৰু আপুনি ইয়াতে চাইন ইন কৰিব লাগিব আপুনি যিটো ইমেইলেৰে ইউটিউব চেনেল খুলিছে। চ' ইয়াতে সেই ইমেইলটো দি দিব যিটোৰে আপোনালোকে চেনেল ক্ৰিয়েট কৰিছে। চ' মই দি দিছোঁ। আপোনালোকে ঠিক তেনেদৰে দি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ পাছৱাৰ্ডটো দিব লাগিব। পাছৱাৰ্ড দিয়াৰ পিছত ইয়াতে নেক্সট কৰি দিব। নেক্সট কৰাৰ পিছত অলপমান প্ৰচেছ ল'ব। এতিয়া আপোনালোকে এই থ্ৰী ডটত ক্লিক কৰিব লাগিব। থ্ৰী ডটত ক্লিক কৰি ডেস্কটপত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ এই ছাইটটো লেপটপত পৰিণত হ'ব আৰু সেই থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মাই চেনেলত ক্লিক কৰিব। মাই চেনেলত ক্লিক কৰাৰ পিছত অলপমান প্ৰচেছ ল'ব। এতিয়া আমি ইয়াৰ পৰা চেনেল কাষ্টমাইজ কেনেদৰে কৰে সেইটো শিকিম। চ' কাষ্টমাইজ কৰাৰ কাৰণে ছাবস্ক্ৰাইবাৰৰ ওচৰত যিটো ছেটিঙৰ আইকন আছে সেইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে কাষ্টমাইজ দ্য লেআউট অফ ইয়ৰ চেনেলত এইটো টিক মাৰ্ক লগাই দিব। দিয়াৰ পিছত ইয়াতে ছেভ কৰি দিব। ছেভ কৰাৰ পিছত অলপমান প্ৰচেছ ল'ব। প্ৰচেছ লোৱাৰ পিছত ইয়াতে আপোনালোকে দেখিব পাৰিছে এড এ ছেকশ্যন। এড এ ছেকশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে যিকোনো বস্তু আপোনালোকে প্ৰথমত দেখাব বিচাৰিছে আপোনালোকৰ ছাবস্ক্ৰাইবাৰসকলক, যেনেকুৱা পপুলাৰ আপলোড লাইক ভিডিঅ', ঠিক এনেদৰে আপোনালোকে যিটো দেখাব বিচাৰিছে সেইটো ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে ছেভ কৰি দিব। তাৰপিছত আহিল ভিডিঅ' যদি আপোনালোকে এই চেনেলটোত ভিডিঅ' আপলোড কৰে তেনেহ'লে এই ভিডিঅ'বোৰ আপোনালোকে ইয়াতে দেখা পাব। তো এতিয়া আহিল প্লেলিষ্ট। আপোনালোকে আলাগ আলাগ কেটেগৰীত প্লেলিষ্ট বনাব পাৰে। ইয়াৰ পৰা আপোনালোকে প্লেলিষ্ট বনাব পাৰে। যিটো আপোনালোকে নাম দিব বিচাৰিছে সেই নামটো দি প্লেলিষ্টৰ নামখন দি ইয়াতে ছেভ কৰি দিব। তাৰপিছত আহিল চেনেল। আপোনালোকে যিবোৰ চেনেল ছাবস্ক্ৰাইব কৰিছে সেই চেনেলবোৰ ইয়াতে দেখাব আৰু তাৰপিছত আহিব এবাউট ছেকশ্যন। এবাউট ছেকশ্যনত আপোনালোকে ডিছক্ৰিপশ্যন লিখিব পাৰে। ডিছক্ৰিপশ্যন লিখি ইয়াতে
আপোনাৰ ইমেইল দিব পাৰে। তাৰপিছত আপোনালোকে ইয়াতে কাউণ্ট্ৰি দিব পাৰে। কাউণ্ট্ৰি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকে আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ লিংক দিব পাৰে, যেনেকুৱা ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰৰ লিংকবোৰ ইয়াতে দিব। যদি আপুনি ফেচবুক দিব বিচাৰিছে তেনেহ'লে ইয়াতে ফেচবুক লিখিব। ফেচবুক লিখাৰ পিছত ইয়াতে আপোনালোকৰ ফেচবুকৰ যিটো লিংক হয় সেই লিংকটো ইয়াতে কপি কৰি পেষ্ট কৰি দিব। চ' বন্ধুসকল, এয়া দেখিছে আপোনালোকে ইয়াতে ফেচবুক এড হৈ গৈছে। আৰু এনেকৈ আপোনালোকে যিবোৰ আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ লিংক দিব বিচাৰি আছে সেই গোটেইবোৰ লিংক ইয়াতে দি দিব পাৰে, যেনেকুৱা ইনষ্টাগ্ৰাম, টুইটাৰ এইবোৰ আপোনালোকে যিমানবোৰ দিব বিচাৰিছে ইয়াতে দিব পাৰে। এতিয়া আপোনালোকে ভিডিঅ' মেনেজাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপমান প্ৰচেছ ল'ব। প্ৰচেছ লোৱাৰ পিছত ইয়াতে আপোনালোকে আকৌ চেনেলত যাব। চেনেলত ক্লিক কৰি দিব। চেনেলত ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাইছে আপোনালোকে ভেৰিফাই। সেই ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাইত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলৰ নম্বৰটো দি ইয়াতে ভেৰিফাই কৰিব লাগিব, কাৰণ ভেৰিফাই নকৰিলে আপোনালোকে কাষ্টম থাম্বনেইল যিবোৰ হয় থাম্বনেইল লগাব নোৱাৰিব। তো ইয়াতে আপোনালোকৰ কাউণ্ট্ৰিটো অট'মেটিকলি চিলেক্ট হৈ যাব। আৰু আপোনালোকে যদি মেছেজত ল'ব বিচাৰিছে তেনেহ'লে মেছেজত ক্লিক কৰি দিব, আৰু যদি ফোনেৰে OTP ল'ব বিচাৰিছে তেনেহ'লে ফোনত ক্লিক কৰি দিব। আৰু ইয়াতে আপোনালোকৰ ফোন নম্বৰটো দি দিব। দিয়াৰ পিছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত অলপ সময় পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব, আৰু সেই OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দি ছাবমিট কৰি দিব। চ' মই যেনেকৈ দি দিছোঁ তেনেকৈ আপোনালোকেও দি দিব। দিয়াৰ পিছত আপোনালোকৰ চেনেলটো ভেৰিফাই হৈ গ'ল। বন্ধুসকল, আপোনালোকে এনেদৰে ইউটিউব চেনেল ক্ৰিয়েট কৰিব পাৰিব। तो गाइस, ये मेरा नया यूट्यूब चैनल है और इस चैनल में मैं आप लोगों को एसामीज़ लैंग्वेज में सिखाऊंगा। तो गाइस, इस वीडियो को लाइक करो, शेयर करो और इस चैनल को सब्सक्राइब करो। मैं मिलता हूँ आपसे अगले वीडियो में। तब तक के लिए टेक केयर और बाय बाय।